নমস্কাৰ বন্ধুসকল, নমস্কাৰ। চাওক, আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াব খুজিছোঁ সাংঘাতিক এটা ইম্পৰ্টেণ্ট সময়ৰ ওপৰত আচলতে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টি অত্যন্ত খুব জৰুৰী দেই, সকলোৰে কাৰণে খুব ইম্পৰ্টেণ্ট এটি আচলতে মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। জুলাইৰ ২৬ তাৰিখৰ পৰা একেবাৰে ১২ আমাৰ আগষ্টলৈ এটি মহাজাগতিক সময়, যিটো সময়ক আমি সকলোৱে আচলতে অপেক্ষা কৰি থাকোঁ। এটা বছৰৰ পিছত আহে ৮ আগষ্টত। আপোনালোকে নিশ্চয় শুনিছে 88 পৰ্টেল। যোৱা বছৰো মই দিছিলোঁ আপোনালোকক 88 পৰ্টেলৰ আচলতে ৰিচুৱেল। চাওক, বছৰত এই এটা দিন আহে, এই দিনটো সাংঘাতিক খুব এনাৰ্জি, হাই ফ্ৰিকুৱেঞ্চিৰ এনাৰ্জি। এই এনাৰ্জিটোত আচলতে সূৰ্য, আমাৰ ছান, লিঅ', ষ্টাৰ, আৰ্থ, এই চাৰিওটাই এটা লাইনতে স্থিতি লৈ আচলতে বিচৰণ কৰে। গতিকে এই সময়কণ এনেকুৱা সাংঘাতিক সময়, এটা বছৰৰ মূৰত আহে। 8 হৈছে 8 তাৰিখ, 8টো আকৌ মাহ, তাৰপিছতে এই বছৰটো প্ৰতি বছৰতে এনেকৈ আহে আগষ্টৰ 8 তাৰিখ। গতিকে আপোনালোকক প্ৰতি বছৰৰ এই যিটো আচলতে 88 পৰ্টেল, এই পৰ্টেলত আপোনালোকে আচলতে কি কৰিব, এই কি কৰিবৰ ওপৰত মই আপোনালোকক এতিয়া কি কৰিব আৰু নকৰিবৰ ওপৰত আপোনালোকক মই ভিডিঅ'টিত ক'ম। আপোনালোকে গোটেইখিনি কথা গুৰুত্ব সহকাৰে শুনিব। চাওক, যিসকলে ২৬ তাৰিখৰ পৰা এই ৰিচুৱেলখিনি কৰিছে 88 পৰ্টেলৰ, কথা নাই, কিন্তু আপোনালোকে নাভাবিব আৰু মই ২৬ তাৰিখে কৰিলোঁ, মই ২৭ তাৰিখে কৰিলোঁ, মই ২৮ তাৰিখে কৰিলোঁ, গতিকে মই আৰু ৮ আগষ্টত নকৰিলেও হ'ব। সেইটো কিন্তু একেবাৰে নাভাবিব আপোনালোকে। মেইন ডেট হৈছে একেবাৰে স্পেচিয়েল, যিটো স্পেচিয়েল ডেট হৈছে আমাৰ ৮ তাৰিখ, ৮ আগষ্ট। সাংঘাতিক এটি দিন, মহাজাগতিক, যিটো দিনত আমি আমাৰ যিটো এনাৰ্জিৰ হাই ফ্ৰিকুৱেঞ্চি এনাৰ্জি, সেইটো সাংঘাতিক দ্ৰুত গতিৰ। গতিকে এই সময়কণত আমি যি মেনিফেষ্টেশ্যন কৰোঁ, সেই মেনিফেষ্ট আমাৰ সকলোৰে হৈ যায় 101%। গতিকে চাওক, আপোনালোকে এইখিনি সময়ত কি কৰিব এতিয়া। মই এটা কথাই আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে বহুত দেখি আছে 88 পৰ্টেলৰ ওপৰত ভিডিঅ'। মই এগৰাকী স্পৰ্টছৰ আচলতে খেলুৱৈ হিচাপে মই স্পৰ্টছ ডিপাৰ্টমেণ্টত কাম কৰোঁ। তাৰোপৰি মই এগৰাকী খেলুৱৈ, আমি ৰুমি ভূঞা এগৰাকী খেলুৱৈ, নেশ্যনেল পৰ্যায়ত মই খেল খেলা এগৰাকী ৰুমি ভূঞা হিচাপে মই বহুতো আচলতে মেডিটেশ্যনৰ ওপৰত কাম কৰি আছোঁ একে সৰু কালৰ পৰাই। কিন্তু মেডিটেশ্যন আপোনালোকে কেনেকৈ কৰিব, মেডিটেশ্যন কৰাৰ কিন্তু বহুত নিয়ম আছে। কেতিয়া কৰিব, কোনটো সময়ত কৰিব, কেনেকৈ কৰিব। মেডিটেশ্যন অকল কৰিলেই নহ'ব, ৰাস্তাত দৌৰি আহিছোঁ, আহি অকণ পদ্মাসনত বহি দিছোঁ, তেনেধৰণে নহ'ব। ইণ্টেনশ্যন, ক্লিয়াৰ ইণ্টেনশ্যন লগত লাগিব। যেতিয়া মেডিটেশ্যন কৰা যায়, তেতিয়া ক্লিয়াৰ ইণ্টেনশ্যন থাকিব লাগিব। যেতিয়া ক্লিয়াৰ ইণ্টেনশ্যন থাকে কোনো এটা বিষয়ত, কোনো এটা বস্তু পাবলৈ, কোনো এটা সমস্যা সমাধা হ'বলৈ, তেতিয়া কিন্তু একদম ক্লিয়াৰ হ'ব লাগিব নিজৰ ইণ্টেনশ্যন। গতিকে মেডিটেশ্যনত আমাৰ ঋষিমুনিসকলে সকলো মনৰ আশা, সম্পূৰ্ণ ঘৰ দুৱাৰ সকলো ত্যাগ কৰি জংঘলৰ মাজত গৈ কেনেকৈ বছৰ বছৰ তপস্যা কৰি কেনেকৈ আচলতে সেই যি মনৰ যি সাধনা, সেই সাধনাৰ জৰিয়তে যি মনে বিচাৰিছিল সকলো পচিবল হৈছিল। গতিকে ইণ্টেনশ্যন, ক্লিয়াৰ ইণ্টেনশ্যনটো মাষ্ট। আপোনালোকে চাওক, গতিকে এই যে আপোনালোকে এতিয়া ৮ তাৰিখৰ কাৰণে আপোনালোকে ইউনিভাৰ্চৰ লগত আপোনালোকে ইউনিভাৰ্চক বিচাৰিব, আপোনালোকৰ উইচৰ ফুলফিল সেই কেনেকৈ বিচাৰিব। আচলতে আপোনালোকে উইচকেইটা কি কৰিব জানেনে? এইকেইদিনটো আপোনালোকে লিখিছেই, কিন্তু ৮ তাৰিখৰ দিনাখন পুৱা আমি আগতে সৰুতে ৰাতিপুৱা একেবাৰে ৩ বজাত উঠি পেলাই পঢ়াত লাগি যাওঁ। তাৰপিছতে যেতিয়া অলপ পোহৰ হয়, তেতিয়া আমাৰ গাঁৱৰ মানুহবোৰ আচলতে, হয়নে নহয় ক'বচোন, আগতে আমাৰ এইবোৰ নিয়ম আছিলেই। আজিকালিহে আচলতে নিয়মবোৰ সলনি হ'ল, বৰ লেট নাইট কৰে, তাৰপিছতে দেৰিলৈকৈ শুই থাকে ঘৰত। আমাৰ গাঁৱৰ যিটো নীতি নিয়মত গাঁওবিলাকত আমাক ডাঙৰ দীঘল কৰিছিল, সেই নীতি নিয়মত কিন্তু খুব সাংঘাতিক কিছুমান কাম হৈছিল। আমাৰ নিজৰ জীৱনত নজনাকৈ মেনিফেষ্ট হৈ গৈছিল যে আমি পুৱা খুব সোনকালতে উঠোঁ, স্কুলিঙৰ পৰা 3 বজাতে উঠি পঢ়া শুনাত লাগোঁ। তাৰপিছত পোহৰ হোৱাৰ লগে লগে আমি ৰাস্তাত দৌৰিবলৈ যাওঁ, খোজকাঢ়িবলৈ যাওঁ। সেই স্বভাৱবোৰ আমাৰ আছিলে।
আৰু এতিয়া আপোনালোকে এইটো কথা ভাবক, ৰাতিপুৱা 3 বজাৰ পৰা 3টা 5লৈকে সৰস্বতী মায়ে আমাৰ প্ৰত্যেকৰে জিভাত আহি থাকেহি। সেই কথাটো সকলোৱে নাজানে। গতিকে সেইখিনি সময়ত আমি আগতে পঢ়িছিলোঁ, গতিকে মেনিফেষ্ট আমাৰ নিশ্চয় আগতে হৈছেই সকলো মানুহৰে। গতিকে নজনাকৈ আমাৰ মেনিফেষ্ট হৈ যায় বহুত কথা। এই যিটো আমাৰ 88 পৰ্টেল 8 তাৰিখৰ দিনাখন আপোনালোকে কি কৰিব জানে নাই, সদায় আচলতে কৰিব লাগে যে ৰাতিপুৱা 3 বজাতে উঠিব লাগে, মেডিটেশ্যন কৰিব লাগে খুব সুষমভাৱে। আপোনালোকে বাহিৰলৈ গৈ যদি ভয় নকৰে 3টা বজাত বাহিৰতো আপোনালোকে মেডিটেশ্যন কৰিব পাৰে। তাৰপিছত আপোনালোকে সূৰ্য যেতিয়া লাহে লাহে কোমলকৈ ওলাই আহে তেতিয়া আপোনালোকে সূৰ্যলৈ চাই আপোনালোকে সূৰ্য নমস্কাৰ কৰিব, প্ৰণাম কৰিব, পানী দিব গছত, এই গোটেইখিনি আপোনালোকে নিয়ম নীতি কৰিব পাৰে। এতিয়া কথাটো হ'ল কি, 8 তাৰিখৰ দিনা আপোনালোকে ৰাতিপুৱা 3 বজাত উঠিব। উঠিয়ে 3 বজাৰ পৰা 3:30 বজাৰ ভিতৰত আপোনালোকৰ যি মনত উইচ আছিল 8টা, সেই মনৰ উইচ 8টা আপোনালোকে এখন হালধীয়া পেপাৰ নহ'লে এখন বগা পেপাৰত এটা আপোনালোকে নীলা বা সেউজীয়া পেনেৰে আপোনালোকে উইচকেইটা লিখিব লাগিব, 8টা উইচ। আপোনালোকে কিন্তু উইচকেইটা লিখি আপোনালোকে ডান বুলি হৈ গ'ল বুলি লিখিব উইচখিনি। আৰু তাৰপিছত ভগৱানক গ্ৰেটিটিউড দিবলৈ নাপাহৰিব। আপোনালোকে ভগৱানকেই নহয় নিজকো দিয়ক, আনকো দিয়ক। ইউনিভাৰ্চক প্ৰথমে থেংক ইউ দি লওক, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ডিভাইন, থেংক ইউ এঞ্জেল। এনেকৈ আপোনালোকে 8টা উইচ লিখি খুব ধুনীয়াকৈ আপোনালোকে ভগৱানৰ থাপনাত থৈ দিব। ৰাতিপুৱা যে লিখিব ভগৱানৰ থাপনাত থৈ দিব। সন্ধিয়ালৈ ৰাতিলৈ 8টা 8 বজাত আপোনালোকে 8টা 8 বজাত সেই কাগজখন খুব ধুনীয়াকৈ ইউনিভাৰ্চলৈ চাব। চাই পেলাই কাগজখন খুব ধুনীয়াকৈ আপোনালোকে পুৰিব। কেনেকৈ পুৰিব, আপোনালোকে আমাৰ কৰ্পূৰ আছে নহয়, কৰ্পূৰ ল'ব আপোনালোকে। আমাৰ ভীমসেনী কৰ্পূৰ আছে বা নৰ্মেল কৰ্পূৰো আছে, কিন্তু আপোনালোকে ভীমসেনী কৰ্পূৰ দি ইউনিভাৰ্চক যেতিয়া দিব কোনো ভেজাল নোহোৱা ভীমসেনী কৰ্পূৰে আপোনালোকে কি কৰিব, খুব ধুনীয়াকৈ পুৰিব। আৰু পুৰি পেলাই আপোনালোকে একদম ফুৱাই পেলাই ইউনিভাৰ্চক আপোনালোকৰ উইচখিনি খুব ধুনীয়াকৈ দি দিব। এইখিনি কৰিলে আচলতে খুব ভাল হয়। যিহেতু 8 এই যিটো আচলতে 88 পৰ্টেল, এই পৰ্টেলৰ এই জাগতিক সময়, মহাজাগতিক সময়কণত আমি সকলোৱে খুব ধুনীয়াকৈ আচলতে নিয়মখিনি মানিলে ফলপ্ৰসূ 101% হ'ব পাৰোঁ। আমাৰ যদি এই কথাখিনি চাওক, আমাৰ পূৰ্ণিমাৰ পিছত আমাৰ আকৌ আউসী আহে। কেনেকৈ চাওকচোন এই 9টা গ্ৰহৰ লগত কেনেকুৱা মানে কেনেকৈ আমাৰ পৃথিৱীখন বিশ্বব্ৰহ্মাণ্ডখন ঘূৰি থাকে। গতিকে এই যে আন্ধাৰ হয় পোহৰ হয়, তাৰ মাজতে এনেকুৱা খুব সুন্দৰ সুন্দৰ নিয়মবোৰ আমাৰ এনেকুৱা, এতিয়া যেনেকৈ ক'লোঁ সূৰ্য, যেনেকৈ ক'লোঁ এতিয়া ছান, লিঅ' আৰু ষ্টাৰ, বিগ ষ্টাৰ, আৰ্থ, এইকেইটা একেটা লাইনতে থাকি যিটো সময় আচলতে অতিবাহিত কৰিব, এটা চলাচল কৰিব, তেওঁলোকৰ সেই যিটো একদম হাই ফ্ৰিকুৱেঞ্চি ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যনটোত যদি আমি মেনিফেষ্ট কৰোঁ ডেফিনেটলি আমি ছাকচেছ হ'মেই। গতিকে সকলোৱে কৰোঁ আহক, সকলোৱে কৰিব। আমাৰ মানুহবিলাকে কিছুমানে বিশ্বাস কৰিবলৈ টান পায়, কিন্তু আপোনালোকে কৰি চাওক, তেতিয়া আপোনালোকে ফলবোৰ কেনেকৈ আচলতে আপোনালোকৰ হৈ যায় আপোনালোকে গম পাব। এই বিশ্বব্ৰহ্মাণ্ডখনত এক শক্তি আছে, যি শক্তি আপোনালোকে সেই ইণ্টেনশ্যন, ক্লিয়াৰ ইণ্টেনশ্যন, মই কৈছোঁৱেই, আপোনালোকে যিজন ইষ্ট দেৱতাক পূজা কৰে তেখেতক আপোনালোকে একদম পূৰা এলাউন্স কৰি ল'ব লাগিব মুখৰ আগত, যাতে তেওঁ দেখি আছে আপোনালোকে। আৰু এনেকুৱা ইণ্টেনশ্যন দিব যে তেওঁ আপোনাৰ মনৰ ভাৱটো তেওঁ মানে একাত্ম কৰিব পাৰিছে, কণ্টেক্ট কৰিব পাৰিছে। তেনেকৈ আপোনালোকে কৰি চাওক, আপোনালোকৰ গোটেই মেনিফেষ্টেশ্যনৰ যিখিনি আপোনালোকৰ উইচ থাকিব সকলোৱে ফুলফিল হ'বই হ'ব। গতিকে আপোনালোকেতো জানিলে কেনেকৈ কৰিব লাগে, মই কৈছোঁৱেই সদায় মেডিটেশ্যন কৰিব লাগে। আৰু সদায় চাব আপোনালোকে ব্ৰহ্ম মুহূৰ্ত বুলি কয় 3টা বজাৰ পৰা আমাৰ যি 3টা 5, 3:30 এই সময়খন আপোনালোকে মিছ নকৰিব কেতিয়াও। পাৰিলে সদায় মেডিটেশ্যন কৰিব। আৰু মেডিটেশ্যনে মানুহৰ জীৱনত বহুতখিনি আচলতে বহুত বেছি ভাল আপোনালোকৰ জীৱনটোলৈ কঢ়িয়াই আনিব পাৰে, শৰীৰৰ ক্ষেত্ৰতেই হওক বা আপোনালোকৰ যদি মানি প্ৰব্লেম আছে বা ফেমিলিৰ কিবা ইছ্যু আছে বা ছ'চিয়েল কিবা সমস্যা আছে, এভৰিথিং ইজ পচিবল। গতিকে আপোনালোকে এই মেডিটেশ্যনত থাকিব, মেডিটেশ্যন কৰিব। তাৰোপৰি আপোনালোকে শুনিছে চাগৈ, মই নিজেই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হয়। গতিকে এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হিচাপে এতিয়া যিমান মডালিটি আছে সকলো মডালিটিৰ ভিতৰত এক্সেছ বাৰ্ছ এটা ছুপাৰ ফাষ্ট মডালিটি। এই যে
স্পিৰিচুৱেলি মই এখন মানে পৃথিৱীত বিচৰণ কৰি আছোঁ, এই গহ্বৰত সোমাবলৈ কেনেকুৱা চেষ্টা কৰিছোঁ। আৰু যিসকলে এনেকৈ আচলতে স্পিৰিচুৱেল জগতখনত সোমাইছে তেওঁলোক কেতিয়াও ওলাব নোৱাৰে। এনেকুৱা সাংঘাতিক কিছুমান আমাৰ আচলতে ৰিজাল্ট আছে, আমি ভাবিবলৈ বাধ্য হৈ যাওঁ যে পৃথিৱীখন সঁচাকৈ এক শক্তিৰ এটা শক্তিয়ে কেনেকৈ আচলতে আমাৰ বিচৰণ কৰি আছে। আৰু আমি যেনেধৰণে মেনিফেষ্ট কৰোঁ তেনেধৰণে আমি সকলো ফলাফল লাভ কৰিব পাৰোঁ। সেয়েহে আপোনালোকে পলম নকৰিব। গতিকে যিসকলে কৰিছে 26 জুলাইৰ পৰা তেখেতসকলৰ কথা বেলেগেই। এই 88 পৰ্টেলটোৰ যি আপোনালোকক নিয়মখিনি ক'লোঁ আপোনালোকে ফ'ল' কৰক। আৰু যদি কোনেও কৰা নাই 88 পৰ্টেলৰ 8 তাৰিখে আপোনালোকে এই 8 তাৰিখে আগষ্টৰ 8 তাৰিখে এই নিয়মখিনি আপোনালোকে কৰক, ফল আপোনালোকে পাবই পাব। পুৱা 3 বজাত পুনৰ কৈ দিছোঁ মই, পুৱা 3 বজাত উঠক। তাৰপিছত আপোনালোকে এখন বগা বা হালধীয়া কাগজত আপোনালোকৰ উইচ 8টা আপোনালোকে লিখক। আৰু লিখি পেলাই আপোনালোকে যদি 8টা উইচ লিখে তাৰে 7টা উইচ লিখিব, এটা কিন্তু আৰ্থৰ কাৰণে লিখিব, আমাৰ এই জননী এই পৃথিৱীখনৰ কাৰণে লিখিব। আৰু বাকী আপোনালোকে 7টা নিজৰ কাৰণে কৰক। আৰু যদি ভাবে নহয় মই 8টাই নিজৰ কাৰণে কৰিম, 8টাই নিজৰ কাৰণে কৰক। আপোনালোকৰ ফল ফলিয়াবই, আপোনালোকে ফলপ্ৰসূ হ'বই। গতিকে 3 বজাৰ পৰা 3টা পাছলৈ সৰস্বতী মা জিভাত থাকে আমাৰ। আৰু বাকী আপোনালোকে সেই 3:30 বজামানৰ ভিতৰত উইচখিনি লিখি সন্ধিয়া ৰাতিলৈ 8টা 8ত আপোনালোকে 8 বাজি মানে 8 মিনিটত আপোনালোকে পুৰি দিব কাগজখন লিখা। তাৰ মাজভাগতে লিখিয়েই আপোনালোকে গোসাঁই থাপনাত থৈ দিব আৰু ফুৱাই দিব। ফুৱাই পেলাই ইউনিভাৰ্চক ক'ব মোৰ গোটেইখিনি উইচে ফুলফিল হ'ল। চাব কিমান ধুনীয়াকৈ আপোনালোকৰ মেজিক হয়। মেজিক কিছুমানৰ ইমিডিয়েট হ'ব পাৰে, কিছুমানৰ এমাহতো হ'ব পাৰে, কিছুমানৰ ছমাহতো পাৰে, কিছুমানৰ বছৰটোৰ ভিতৰতো হ'ব পাৰে, কিছুমানে কৰাৰ দিনা ৰাতিলেই বহুত প্ৰমাণ পাই যাব। সাংঘাতিক এটা আচলতে মেনিফেষ্টেশ্যনৰ একদম খুব স্পীডি, খুব ছুপাৰ ফাষ্ট, এনেকুৱা হাই ফ্ৰিকুৱেঞ্চি এই মানে এনাৰ্জি এইখিনি সময়। গতিকে আপোনালোকে এইখিনি সময় খুব ধুনীয়াকৈ গ্ৰহণ কৰক। আমি প্ৰতি বছৰে কৰি আহিছোঁ। গতিকে মই আজি আপোনালোকলৈ এই ভিডিঅ'টি আগবঢ়াই দিলোঁ। আপোনালোকে আৰু এটা কাম কৰিব, আপোনালোকে উইচ লিখোঁতে আপোনালোকে নাম্বাৰ কেইটামান লিখিব পাৰে। আপোনালোকে লিখিব 888 লিখিব, আৰু তাৰপিছত লিখিব 708, আৰু তাৰপিছত লিখিব আপোনালোকে 708 লিখিব, 807 লিখিব। এনেকৈ আপোনালোকে নাম্বাৰ কেইটামান লিখিব। এই নাম্বাৰ কেইটা লিখক। আপোনালোকৰ উইচৰ লগত বহুতখিনি আপোনালোকে লাভালাভ আপোনালোকে গ্ৰহণ কৰিব পাৰিব। বিশ্বাস কৰিব, বিশ্বাসে মিলয় হৰি। আমাৰ ভাগৱত গীতা আমাৰ সকলোতে আছে, লাল বুকতো আছে যে বিশ্বাস কৰিব লাগে, বিশ্বাসে মিলয় হৰি। আৰু শব্দই ব্ৰহ্ম। আমি মুখৰ পৰা যিটো শব্দ কওঁ সেই শব্দই সঁচা জীৱনৰ আচল ৰিয়েলিটি হৈ পৰে। আজি নহ'লে কাইলৈ হ'ব। সেই ভবা কথাটো দেখিব আপোনালোকে মুখেৰে যিটো উচ্চাৰণ কৰিছিল সেইটো দেখোন হৈ গ'ল। গতিকে আপোনালোকে মুখেৰে কথা কওঁতেও খুব সাৱধানে কথা ক'ব দেই। যি টি কথা আচলতে আমি মুখেৰে কৈ দিব নালাগে। নজনাসকলে বেলেগ কথা, আমিও আগতে নাজানিছিলোঁ, এতিয়া কিন্তু একদম চিনচিয়াৰ, আমি যি টি কথা নকওঁ। চাওক 26 জুলাইৰ পৰা যে 12 আগষ্টলৈ যি মহাজাগতিক সময়, এই সময়খনত যদি আমি বেলেগ বেয়া ধৰণৰ কথাবোৰ চিন্তা কৰোঁ, আমাৰ বিবেকলৈ মূৰলৈ লৈ যাওঁ, তেতিয়াহ'লে কিমান বেয়া কথা হ'ব আপোনালোকেতো সেইটো জানেই। আৰু এটা কথা এইখিনিতে কৈ থওঁ, আমি যদি বেলেগৰ বেয়া চিন্তা কৰোঁ, প্ৰথমে থটছটো কাৰ আহে? আমাৰ মূৰলৈহে আহে। গতিকে কেতিয়াও বেলেগৰ বেয়া চিন্তাও নকৰিব। যদি বেয়া চিন্তা বেলেগৰ কৰে, নিজৰে প্ৰথমতে হয় সেই ঘটনাটো। গতিকে নকৰিব। আনৰ ভাল চিন্তা কৰক, আপোনালোকৰ ভাল হ'বই হ'ব। এইখিনি মই অকণমান আপোনালোকক আচলতে এই ভিডিঅ'টিৰ মাজতে কৈ দিলোঁ। গতিকে আমি পুনৰ লগ পাম আপোনালোকক। মোৰ এটা আপোনালোকে জানে ইউটিউব চেনেল ডিভাইন লাভ ৰুমি ভূঞা। যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এনেকৈ আগুৱাই দিলেহে আমি আগবাঢ়ি যাব পাৰিম, বা আমাৰ আপোনালোকলৈ আগবঢ়াই দিবলৈ ভিডিঅ'বোৰ মন যাব। আপোনালোকেতো যথেষ্ট ৰুমি ভূঞাক মৰম দিছে। গতিকে সকলোৱে মোক আচলতে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি আগুৱাই দিব বুলি আশা কৰিছোঁ। কাৰণ আমি যদি ভিডিঅ'বোৰ দিওঁ আপোনালোকে তেতিয়াহে পাব। আমি আপোনালোকৰ মৰম পালেহে আমাৰ ভিডিঅ'বোৰ দি থাকিবলৈ মন যাব। এই ৰিচুৱেলখিনি কৰক। 88 পৰ্টেলৰ আপোনালোকৰ সকলো
সকলোৰে জীৱনটো খুব ধুনীয়া হ'ব। মই আপোনালোকক দেখাই দিলোঁ এটা পৰিৱেশ। মই আচলতে আজি গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছোঁ। এই বিশ্ববিদ্যালয়তে মই এই ভিডিঅ'টি আপোনালোকলৈ প্ৰস্তুত কৰি মই আপোনালোকক আগবঢ়াই দিলোঁ। মোৰ ফোন নম্বৰ স্ক্ৰীনত মই দি দিম, তথাপিও কৈছোঁ 8486967722 8486967722 আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। যিহেতু মই এক্সেছ বাৰ্ছৰ ফেচিলিটেটৰ, মই ছেশ্যন দিওঁ, মই ক্লাছ দিওঁ, লগতে মই নিউমৰলজিষ্ট আৰু বাষ্ট্ৰ এক্সপাৰ্ট। আপোনালোকে যদি কনচাল্ট কৰোঁ বুলি ভাবে, আমি ৰুমি ভূঞাৰ লগত আপোনালোকে কনচাল্ট কৰিব পাৰিব। গতিকে ধন্যবাদ, পুনৰ লগ পাম।